নমস্কাৰ, স্বাগতম জনাইছোঁ ইউটিউব চেনেল ইমানদৰে চিত্ৰলৈ সকলোকে লগতে সকলোলৈ শুভ ৰাতিপুৱা। আৰু বৰ্তমান আজি ভিডিঅ'খন অলপ বেলেগ ধৰণৰ হ'ব। অলপমান মই ব্লগ চিষ্টেম দেখুৱাবলৈ চেষ্টা কৰিম আজি, আৰু ব্লগ নিচিনাই হ'ব আজি ভিডিঅ'খন। মই আজি উপস্থিত আছোঁ বৰ্তমান কোকৰাঝাৰৰ তিনিআলি বজাৰত, আৰু বৰ্তমান এতিয়া আছোঁ মই গাড়ীত। মই বজাৰত আহিছোঁ। আমাৰ যিখন কোকৰাঝাৰৰ তিনিআলি বজাৰ বুলি কয়, তাতে সাপ্তাহিক বজাৰ হয়, শুক্ৰবাৰ আৰু মঙলবাৰ। আজি মঙলবাৰ। আপোনালোকক বজাৰৰ অলপ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু ইয়াৰ আগতে এটা কথা কওঁ আপোনালোকক যে মোৰ মাতটো ইমান নাহিব পাৰে, কাৰণ কিয় মই গাড়ীত আছোঁ, লগতে অলপ বৰষুণ দি আছে আৰু গাড়ীৰ শব্দটো বেছিকৈ আপোনালোকে শুনিবলৈ পাব। সেইকাৰণে কৈছোঁ, যদি শুনাত অলপ অসুবিধা হয় মোৰ মাতটো, তেতিয়াহ'লে নিশ্চয় ক্ষমা কৰিব। দেখুৱাম আমাৰ তিনিআলি বজাৰখন। চাই থাকক। মই এতিয়া গাড়ীৰ পৰা লাহেকৈ নামি কিনে আপোনালোকক বজাৰৰ অলপমান পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'খন স্কিপ নকৰাকৈ। আৰু ইয়াৰ আগতে ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে বা এইটো ভিডিঅ'খন চাবলৈ পাইছে, তেতিয়াহ'লে নিশ্চয় চেনেলখন অনুগ্ৰহ কৰি আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰি যাতে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। আৰু লগতে যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ যিমান বন্ধুবৰ্গ আছে আপোনালোকক দেখুৱাওক যে আমাৰ কোকৰাঝাৰৰ তিনিআলি বজাৰৰ পৰিৱেশখন কেনেকুৱা। আপোনালোকে চাই থাকক।